মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পৰিমেয় সংখ্যা কাক বোলে। শূন্য এটা পৰিমেয় সংখ্যা হয় নে নহয়? যিবোৰ সংখ্যাক P/Q প্ৰকাশ কৰিব পাৰি। য'ত P/Q অখণ্ড সংখ্যা আৰু Q not equal to 0। এইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। কৈছে যে শূন্য এটা পৰিমেয় সংখ্যা হয় না নাই? তাৰ আগতে চাই লম যে কোনবোৰ সংখ্যা আচলতে পৰিমেয় সংখ্যা হ'ব। যে 1/2 ইয়াৰে 1 অখণ্ড সংখ্যা, 2 হৈছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত কি থাকে? 0 থাকে, +-1, +-2, +-3 থাকিব। এতিয়া 1/2 এইটো 1 অখণ্ড সংখ্যা, 2 অখণ্ড সংখ্যা, এইটো এটা পৰিমেয় সংখ্যা হয়। তাৰপিছত -1/2 এটা পৰিমেয় সংখ্যা হ'ব। 1/-2 এইটো এটা পৰিমেয় সংখ্যা হয়। তাৰপিছত 3 বা 3/1 এটা এটা পৰিমেয় সংখ্যা হয়। আচলতে অখণ্ড সংখ্যাবিলাকো পৰিমেয় সংখ্যা হয়। তাৰপিছত স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয়, পূৰ্ণ সংখ্যাবিলাক পৰিমেয় সংখ্যা হয়। এনেদৰে কথা হ'ল 0 এটা পৰিমেয় সংখ্যা হয় না নাই? 0 এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ 0ক আমি P/Q লিখিব পাৰি। 0/2 বা 0 কেনেকৈ লিখিব পাৰি? 0/1 বা এনেকৈ লিখিব পাৰি 0 = 0/3। এইটো হৈছে কি যে শূন্যৰ বাহিৰে যিকোনো অখণ্ড সংখ্যাৰে হৰণ কৰিলে আমি হৰণফল সদায় শূন্যই পাম। ইয়াৰ পৰা আমি কি পাম? 0 বা শূন্য এটা পৰিমেয় সংখ্যা।